हेलो एवरीवन नमस्कार मोर अन्य एटा नतुन भिडिओले स्वागतम जनाइछु आशा करू সকলো ভালে আছে আৰু ময়ো ভালে আছো এই ভিডিওটো হৈছে দুৰ্গা পূজাৰ সময়তে বনোৱা কিন্তু ভিডিওটো আপলোড হে কৰা হোৱা নাছিল আৰু এই দৃশ্য হৈছে নলবাৰীৰ আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱৰ দিনা বনোৱা আছিল ভিডিওটো তো মোৰ গা বেয়া হোৱা কাৰণে ভিডিওটো আপলোড কৰা হোৱা নাছিল বহু দিনে হৈ গল এবাৰ ভাবিছিল আপলোড নকৰো নেকি তাৰ পাছত ভাবিলে যে মেমৰি হিচাপে থাকি যাওক ইমানখিনি ভিডিও কৰিব পৰা নাই যিমানখিনি ভিডিও কৰিছো সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছো আৰু নলবাৰীত মোৰ নহা প্ৰায় 8 বছৰমান হৈছে আৰু 8 বছৰমানৰ মূৰত আহিছো নলবাৰীত বহুত বেছি ভাল লাগিছে আৰু সেইকেইদিন যে ইমান বেছি বৰষুণ আছিল আৰু আজিৰ দিনটোত মানে বৰষুণ দিয়া নাই বহুত বেছি ভাল লাগিছে আৰু সকলোৰে ভাল লাগিছে যিহেতু উৎসৱটো ইয়াত বহুত বেছি ডাঙৰ হয় আৰু উৎসৱ উপলক্ষে আহিছিলো বাৰু বহুত বেছি ভাল লাগিছে আহি এইফালে মোৰ জানজনীক লগ পাই গলো বহুত দিন লগ পোৱা নাছিলো তাৰ পাছত ফাইনালি লগ পাই গলো এইফালে মানুহ চাওকচোন বহুত বেছিয়ে হৈছে বহুত বেছি ডাঙৰ হয় অনবাৰতকে এইবাৰ আকৌ বোলে বহুত বেছি ডাঙৰ হৈছে তাৰ পাছত এইফালে আমি প্ৰচেছনত আহিছো আৰু এইফালে যে মোৰ মুখখন লাৰি আছে মানে মোৰ দাঁতৰ বিষত পুৰা মুখখন ফুলি আছে আৰু এইফালে পুৰা নাম গাই আছে বহুত বেছি ভাল লাগিছে আৰু লগতে নামো ধৰিলো দিনটো এনেকৈ পাৰ কৰিলো আহকচোন আপোনালোকক অকণ দেখাবলৈ চেষ্টা কৰিছো তাৰ পাছত এইফালে ভৰি ধোৱা পৰ্ব যেহেতু ভাগৱতখন যিয়ে লৈছে তেওঁ ভৰিখন ধুই তেওঁৰ পৰা আশীৰ্বাদ ল'লো আৰু এনেকৈ ৰাজহুৱাকৈ আশীৰ্বাদ ল'লো বহুত বেছি ভাল লাগিছে আৰু আমাৰ ফালে এই উৎসৱটো হয় মাঘৰ পূৰ্ণিমাৰ দিনা হয় আৰু সিহঁতৰ ফালে মানে শংকৰ উৎসৱ যেতিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱৰ দিনা হয় আমাৰ ফালে পূৰ্ণিমাৰ দিনা হয় আৰু বহুত বেছি ভাল লাগিছে আৰু আশীৰ্বাদ দিলে আমি ধুনীয়াকৈ আশীৰ্বাদ ল'লো সকলোকে আশীৰ্বাদ দিছে তাৰ পাছত এনেকৈ ভৰি ধুৱাই তেওঁ ধুনীয়াকৈ গ'ল আৰু মাজে মাজে ধুনীয়া প্ৰসাদো দিছে যিহেতু প্ৰচেছন কৰিছে সকলোৱে এনেকৈ প্ৰসাদ বিলাইছে তাৰ পাছতে এয়া সকলোৰে মানে ঘৰে ঘৰে আহিছে মানে ধুনীয়া বহুত বেছি ভাল লাগিছে এক পাহৰিব নোৱাৰা দিন এটা পাৰ কৰিলোঁ দিনটো এনেকৈ পাৰ কৰি বহুত বেছি ভাল লাগিছে আৰু শেষত এয়া আমি ভগৱত ঘূৰোৱা হোৱাৰ পিছত এনেকৈ আহিলোঁ মন্দিৰত আৰু মন্দিৰত আহি বহিলোঁ এইফালে পূৰা ককাহঁতে প্ৰসাদ দিছে আৰু সকলোৱে প্ৰসাদ খালে যিহেতু মোৰ দাঁতৰ বিষ প্ৰসাদো খাব পৰা নাই বাকী যিকোনো হওক খোৱাটোৰ লগত ডাঙৰ কথা নহয় আহি ভাল লাগিল আৰু স্মৃতি হিচাপে ভিডিঅ'টো বনাইছোঁ ইমান ভালকৈ বনাবও নোৱাৰোঁ যিহেতু মোৰ গাটো বেয়া আছিলে ইমান ভালকৈ ভিডিঅ'টো বনাব নোৱাৰিলোঁ যেনেকৈ পাৰিছোঁ তেনেকৈ ভিডিঅ'টো বনাই সাঁচি ৰাখিলোঁ যাতে কেতিয়াবা চাব পাৰোঁ তাৰ পাছত এইফালে ভাতৰ আয়োজন কৰিছিল যিহেতু আৰু ভাত দিলে ধুনীয়াকৈ চবে ভাত খাবৰ কাৰণে বহিছে কিন্তু মই খাব পৰা নাই হ'লেও মানে ৰাইজৰ লগত বহিছোঁ ভাল লাগিল তাৰ পাছত এয়া সন্ধিয়াৰ সময়ত আমাৰ খুৰীমাহঁতে ধুনীয়াকৈ নাম ধৰিছে আৰু সেইখিনিও মই সাঁচি ৰাখিবলৈ চেষ্টা কৰিছোঁ ধুনীয়াকৈ নাম ধৰিছে সিহঁতে আৰু নামৰ দলো মাতিছে বাৰু নাগাৰা নামৰ আমাৰ মাজত উপস্থিত হৈছে নমিতা বা আৰু নন্দিতা বা দুয়োজনীৰে নাম চাবলৈ মানে বহুত দিনৰ পৰা মন কৰিছিল কিন্তু চোৱা হোৱা নাছিল ফাইনেলি আজি চালোঁ বহুত বেছি ভাল লাগিছে নমিতা বা নাম আৰম্ভ কৰিছে তাৰ পাছতে নমিতা বাৰ অকণমান ভিডিঅ'
এটা কথাই কওঁ, যদি মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল আইকনটো দবাই দিব। তেতিয়াহে মোৰ নতুন ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যনবিলাক পাই থাকিব আৰু মোৰ ভিডিঅ'বিলাক ক'ৰ পৰা চাই জনাবলৈ নাপাহৰিবচোন। এইফালে নন্দিতা বাৰ নামৰ আৰম্ভ কৰিলে আৰু নন্দিতা বাৰ মাতটো যে ইমান বেছি ধুনীয়া, নক'ব আৰু। যিসকলে চাইছে তেওঁলোকে গমেই পায় বাৰু। বাকী যি কি নহওক আমিও নাম চালোঁ, আপোনালোকেও অকণমান নামৰ দেখাবলৈ চেষ্টা কৰিছোঁ যে আপোনালোকেও চাওক।